Hey, welcome back. আপুনি হয়তো ভাবিছে এই ৰিকল ভ্যালু কি বস্তু ভাই? এটো কি আহিলা কো ৰিকল ভ্যালু? আগতে তো শুনা নাই। যেনেকে আপোনাৰ গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে দিনটোত বাৰে মনত কৰে। তেনেকে যদি আপোনাৰ কাস্টমাৰে বাৰে মনত কৰে অথবা আপোনাৰ সাৰ্ভিসক আপোনাৰ কাস্টমাৰে বাৰে মনত কৰে, হেতুৱে হল ৰিকল ভ্যালু। ৰিকল ভ্যালু বাৰে মনত কৰিছে, ৰিকল আকৌ মনত কৰিছে ভ্যালু। ভ্যালুটো আমি দিব লাগিব। এটো পিছত কৈ আছো ৰিকল ভ্যালু, ইয়াকে কয় ৰিকল ভ্যালু। তেতিয়া কাস্টমাৰ আপোনাৰ ৰিপিটেড কাস্টমাৰ হৈ যাব, ৰেগুলাৰ কাস্টমাৰ হৈ যাব, হেতুৱে হল ৰিকল ভ্যালু। কেৱল আপোনাৰ বিজনেছত বুলি নহয়, আপোনাৰ পাৰ্সোনেল লাইফতো। সাপোজ আপুনি এজন ভাল টিউটৰ আৰু আপোনাৰ এৰিয়াত কাৰোবাক পঢ়ুৱাব লগা হোৱাৰ লগে প্ৰথমে আপোনাৰ নামটো মনলৈ আহিব লাগিব। সাপোজ মই এজন মেকানিক আৰু কাৰোবাৰ যদি বাইক বেয়া হয় তেতিয়া প্ৰথমে মোৰ নামটো মনলৈ আহিব লাগিব। আৰু যদি মই এজন আৰ্টিষ্ট হওঁ তেতিয়াহ'লে আমাৰ এৰিয়াত যদি আৰ্টিষ্টৰ কিবা কাম ওলাই প্ৰথমে মোৰ নামটো মনলৈ আহিব লাগিব, ইয়াকে কয় ৰিকল ভ্যালু। আৰু মোৰ যদি ৰিকল ভ্যালু ষ্ট্ৰং কৰিবলগীয়া হয় তেতিয়া প্ৰথমে মই কি কৰিব লাগিব? মই ভ্যালু প্ৰভাইড কৰিব লাগিব। কাক? কাস্টমাৰক। ৰিকল ভ্যালু দুটা ৱৰ্ড আছে, এটা ৰিকল আৰু এটা ভ্যালু। ৰিকল কোনে কৰিব? ৰিকল কৰিব কাস্টমাৰে। আৰু ভ্যালু কোনে দিব? ভ্যালু দিব সাৰ্ভিস প্ৰভাইডাৰে। মোৰ এখন দোকান থাকিব পাৰে, মই দোকানৰ জৰিয়তে মই ভ্যালু দিব লাগিব পাৰে। মই যদি নিজে কিবা কাম কৰোঁ তেতিয়াহ'লে মই নিজে আনক ভ্যালু দিব লাগিব, তেতিয়া মোক ৰিকল কৰিব। এনে ৰিকল নকৰে। যদি কম সময়ত কম খৰচত কিবা খাব লগা হয় প্ৰথমে আমাৰ মনলৈ আহে মেকডোনাল্ডছ। পৰিষ্কাৰ পৰিচ্ছন্নতা, কম সময়, কম ভ্যালু, মানে কম পইচা। আৰু ভ্যালু আমি ঠিকে পাওঁ, ভ্যালু ফৰ মানি। এইকেইটা বস্তুৰ কাৰণে মেকডোনাল্ডছৰ ৰিকল ভ্যালু ভাল। ৰাতি কৰবাত হঠাতে থাকিব লগা হ'ল কম খৰচত, অয়ত পৰিষ্কাৰ পৰিচ্ছন্নতা, অয়ৰ ৰিকল ভ্যালু ভাল, সেইকাৰণে অয় গ্ৰ' কৰিছে, মেকডোনাল্ডছ গ্ৰ' কৰিছে। আপুনি যদি মংগলৰ আশে পাশে থাকে তেন্তে গম পাব যে মংগলত ভাত খাব লগা হ'লে প্ৰথমে নাম আহে হোটেল নীৰা। কিহৰ কাৰণে? ৰিকল ভ্যালু ভাল, কাস্টমাৰক ভ্যালু দিব জানে। যদি কাপোৰ কিনিব লগা প্ৰথমে মন আহে মাতৃ বস্তালৈ, ঢাকেশ্বৰী বস্তালৈ। যদি চাহ মিঠাই খাব লগা হয় প্ৰথমে মনলৈ আহে আমাৰ ৰিপুজ। কিহৰ কাৰণে? কাৰণ ৰিকল ভ্যালু ভাল, আমি বাৰে মনত কৰোঁ। আমি এবাৰে গৈছিলোঁ, হয়তো যদি প্ৰথম কাস্টমাৰজন এবাৰ যোৱাৰ পিছতে যদি বাৰে মনত কৰে, সেইটোৱে ৰিকল ভ্যালু। আৰু মনত কিয় কৰিব? আপুনি ভ্যালু দিব পাৰিব লাগিব। বজাৰত টেঙা আম এবাৰে বেচিব পাৰে, আৰু যদি টেঙা আম আপুনি বেচে আপোনাৰ ৰিকল ভ্যালু বৰবাদ। সাপোজ আপোনাৰ এখন হোটেল আছে, চাহৰ হোটেল, আৰু মই চাহ খাব গৈ তাত এঘণ্টা বহি থাকিলোঁ। এতিয়া কওক মই নেক্সট আপোনাক কিয় মনত কৰিম? আপোনাৰ হোটেললৈ কিয় যাম? আপোনাৰ ৰিকল ভ্যালু বৰবাদ। ৰিকল ভ্যালু দুটা ৱৰ্ড আছে। ৰিকলটো এইটোৱে মনত ৰাখোঁ, ৰিকল কাস্টমাৰে কৰিব, ভ্যালু আমি দিব লাগিব। আমি ভ্যালু দিলে কাস্টমাৰে ৰিকল কৰিব। আৰু কাস্টমাৰে তেতিয়া ৰিকল কৰিব যেতিয়া আমি ভ্যালু দিম। এটা আনটো ৰিলেটেড হয়, এটা আনটোৰ প্ৰপৰ্চনেল। ভ্যালু দিলে ৰিকল বাঢ়িব, ৰিকল বাঢ়িলে ৰিকল যদি বাঢ়িব লাগে তেতিয়াহ'লে ভ্যালু বঢ়াব লাগিব। এনেকৈ আপোনাৰ নিজৰ গ্ৰ'থ অথবা আপোনাৰ বিজনেছৰ গ্ৰ'থ কৰিব পাৰে এই ৰিকল ভ্যালু টাৰ্মটো ইউজ কৰি। দেখাত ৰিকল ভ্যালু বহুত কিবা লাগে, কিন্তু একদম সহজ ভাষাত এটাই। আপুনি কাস্টমাৰক ভালকৈ সুবিধা দিয়ক, কাস্টমাৰে আপোনাক মনত পেলাব, আপোনাৰ বিজনেছ বাঢ়িব, আপুনি নিজে গ্ৰ'